सांबादिक बंधु बांधवी सकल आप लोग सब जानते हैं कि बराक का जो हमारे बराक रिवर है, ये बराक रिवर को हम लोग 19.83 में इसको डेंजर लेवल मानता हूँ। माने 19.83 मिलीमीटर यदि पार हो जाए तार माने बराक नदी विपदसीमार ऊपरत गइছে। As of now, Barak River, tar jito flow ase, as of now it is 21.48 millimeter. That means it is flowing above danger line. Aru obviously, amar Barak upotaka Barak River or pani danger line or uporot ase. Aru borokhunor karne Silchar townot pani joma hoise. Aru borokhunot শিলচৰত পানী জমা হোৱা বাবে আমাৰ ইয়াতে আজিৰ দিনত প্ৰায় গোটেই কাছাৰ ডিস্ট্ৰিক্টত 5টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে, 146 ভিলেজ এফেক্টেড হৈছে আৰু এজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে, 90টা ৰিলিফ কেম্প হৈছে, 19,249 কেম্পত ইনমেটছ আছে, total relief center 24 numbers আৰু কিছুমান মানুহ ঘৰত আছে, আমি তেওঁলোকক ডিস্ট্ৰিবিউশন সেন্টাৰ হিচাপে ধৰিছো আৰু এতিয়ালৈকে আমাৰ মেডিকেল কেম্পত আমি যি ধৰণে পাৰো বা ৰিলিফ কেম্পত মানুহক আমি সহায় কৰিছো আৰু মেডিকেল কেম্পতো আমি মানুহক সহায় কৰাৰ কাৰণে যত্ন কৰিছো। কাছাৰ জিলাত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই, কিন্তু 15টা মথাউৰি আমি চকু ৰাখিছো, তাতে অকনমান মথাউৰিখিনি দুৰ্বল হৈ আছে আৰু মই আজি নিজে 6টা ৰিলিফ কেম্প চাই আহিছো। আমি যিমান পাৰো মানুহক সহায় কৰিম। আমাৰ কেম্পত ৰিলিফ কেম্পত মই সবকে সুধিছো, সকলোৱে ৰিলিফ ভালকৈ পাই আছে। বৰাক নদী যদি ওপৰত গৈ থাকে আমি বেটুকান্দি বা আন জায়গাত সুইচ গেট খুলিব নোৱাৰো, গতিকে মই ডিসিক কৈছো যে ম্যাক্সিমাম পাম্প লগাব লাগে যাতে পানীটো আমি পাম্প আউট কৰিব পাৰো। প্ৰায় 5 জায়গাত পাম্প 10 জায়গাত 10 পাম্পস ইজ ওয়ার্কিং এজ অফ নাও, বাট যদি দৰকাৰ হয় উইল ইনক্রিজ দা পাম্পস আৰু আমি যিমান পাৰো ৰাইজক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ফোন কৰিছিলে, অসমৰ বান সমস্যাৰ তেওঁ খবৰ লৈছিলে। মই বৰাক ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাৰে হোৱা বান পৰিস্থিতি তেখেতক মই যিখিনি ক'ব লাগে, গোটেই মানুহৰ কিমান কষ্ট হৈছে তেখেতক মই কৈছো আৰু সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা আমাক সকলো সহায় কৰিব আৰু অসমতো আমি যিমান পাৰো মানুহক আমি সহায় কৰিম। আজি মই প্ৰথম দিনা আহিছো, উইদিন দিস উইক মই আৰু এবাৰ শ্ৰীভূমিলৈকেও আহিম। নেক্সট 3 to 4 days I will come back again, যাতে মই শ্ৰীভূমি জিলাটো যাব পাৰো আৰু বৰাকৰ মানুহৰ লগত আমি আছো। ইন দা টাইম অফ দিস ডিফিকাল্টি উইল ষ্টেণ্ড বাই দা পিপল অফ বৰাক ভেলি আৰু আমি যিমান পাৰো উইল এক্সটেণ্ড অল পসিবল হেল্পস। আপোনালোকৰ কিবা কুৱেশ্যন আছে ইউ কেন ৰেজ ইট। আমি ইতিমধ্যে আৰ্থিক সাহায্য আমি ৰেডি কৰি ৰাখিছো, আজি আমাৰ ডিসি সাহেবে ডিসবার্স কৰি দিব। স্যার রিলিফ ক্যাম্পৰ কথা আপুনি কৈছে, কিন্তু দেখা গৈছে শিলচৰত এটা মথাউৰি আছে নাগপাৰা বেৰেঙ্গা, এটো অৱস্থা অলপ মানে বেয়া আছে। বেৰেঙ্গা মথাউৰি চাবৰ কাৰণে 10 তাৰিখে পিজুজ হাজৰিকা আহিব। তাত আমি এটা প্ৰজেক্ট প্ৰিপেয়াৰ কৰি ৰাখিছো, স্যাংশন হোৱা নাই, স্যাংশন হৈছে কাম হোৱা নাই। গতিকে মই ভাবো যে এইবাৰ যেনেকে আমি বেটুকান্দি বনাই দিলো, এই উইদিন 2025 বেৰেঙ্গা ৰিফাইনাৰীও হৈ যাব। আৰু কিমান টকা স্যাংশন আমাৰ অলৰেডি ফান্ড স্যাংশন আছে আৰু যদি ফান্ড বেছি লাগে আমি দি দিম। I am not hearing. Mike. Can you utilize the mic here? Huh. I'm asking, like, what's going to take? Because many hectares of farming land got affected. So what will the government step up? No, so far as you know, we have a formula
for farming land, for fishery, for veterinary, horticulture. We have formula of disbursing relief. I have already advised DC to upload the names of the people who are suffering. We will help each and every family. Last year also we helped each and every family. This year also it will be my commitment. We will help each and every family affected by flood. স্যার কাটিগড়া গ্রামন সেতুর কি অবস্থা? Katigara Gamon Setu, we have asked NSIDCL to complete it in 60 days of time. Today I have reviewed it. They are delayed by 2 days, but I have asked them to improve the work. We'll complete the Gamon Bridge by 28th July. খাদ্য আমিতো এখনেও কথা করেছিলাম আমার ব্যবসায়ীদের সঙ্গে ওরা বলছে কি অপার খাদ্য সামগ্রী মজুদ আছে তাহলেও फ्रॉम कैटल कि हाँ अगर आपका कुछ समस्या है गुवाहाटी में बोल दीजिए हम भेज दूंगा कोई রাঙ্গিরখাল পুরস্কারের জন্য একটা প্রস্তাব পাঠানো হয়েছিল এবং বর্তমানে রাঙ্গিরখালের অবস্থা ভয়ানক জল নিষ্কাশন হচ্ছে না কোনো ব্যবস্থা গ্রহণ देखिए रांगीर खाल का तो लास्ट टाइम भी प्रोजेक्ट हुआ है और आगे भी जो भी करना है हम लोग करते रहेगा लेकिन एक बात हमारा सिलचर में सबसे बड़ा प्रॉब्लम क्या है सिलचर टाउन का अंदर में जो वेटलैंड है वो वेटलैंड एनक्रोचमेंट है सो और पानी बराक ऊपर से जब चलता है तो पानी को हम स्विच गेट खोल नहीं सकता हूँ तो उसका कारण थोड़ा बड़ा प्लान लेना पड़ेगा हम लोग कैसे इसका मुहिसा बिल हो बाकी वेटलैंड हम कैसे कंजर्व करें तो गुवाहाटी में जो समस्या हुआ है यहाँ में भी एक ही समस्या है कि जो वेटलैंड हमारे थे वो एनक्रोचमेंट में चला गया है लेकिन गरीब लोग हैं कुछ करना भी मुश्किल है कुछ प्रॉब्लम का हल निकालना पड़ेगा नहीं तो बराक जब ऊपर जाएगा सिलचर में बरसात होने से सिलचर पानी का अंदर आ जाएगा लेकिन बराक नीचे जाने से कोई प्रॉब्लम नहीं तब तो बेटूकांडी में स्विच गेट हम खोल देगा पानी बराक तक निकल जाएगा या बाकी स्विच गेट लेकिन आज का दिन में तो हम स्विच गेट भी खोल नहीं सकता हूँ इसलिए रिवर का जो आज का जो डेटा है 21.49 मिलीमीटर है लेकिन फिर भी कोई बराक से पानी नहीं आ रहा है बिकॉज ऑफ एम्बैकमेंट और अभी हम बेटूकांडी में सीआरपी भी प्लेस कर दिया हूँ बेरंगा में भी सीआरपी है तो मोटा मोटी नदी से पानी नहीं आएगा लेकिन रेन का पानी का थोड़ा तो समस्या है आज थोड़ा पानी गिर रहा है तो मैं चुआ नहीं तो कौशिक राय जानिब बानपानी কাৰণে যিটো কৰিব লাগে আমি কৰিম এতিয়াতো বানপানী ষ্টাৰ্ট হৈছে লাষ্টলৈকে দেখা যাব না মাস্টার ড্রেনটা সম্ভব হবে কিন্তু আউটলেটটা কোন জায়গায় থেকে হবে এটাই সবচেয়ে সমস্যা ড্রেনটা বানাইতে পারবো लेकिन ড্রেনটা বানানোর পরে পানিটা তো বাইরে যাইতে হবে ওইটা একটাই উপায় আছে ভরলু আমি যেরকম একটা পাম্পিং স্টেশন করেছি এই রকম একটা পাম্পিং স্টেশনের প্ল্যান করা যায় এটা একটা সম্ভব কি বড় বড় পাম্প আমি ইনস্টল করলে যেরকম ভরলু থেকে আমি পাম্প করে দে ব্রহ্মপুত্রতে এরকম করতে পারি কিন্তু 50% রিলিফ হবে পুরা রিলিফ তাও হলেও হবে না দেখেন এইগুলা রিপেয়ারিং টাইম টু টাইমের ব্যাপার একবার রিপেয়ার করলেও 2 সালের পরে আবার রিপেয়ার করতে হয় তো আমার মন্ত্রী সাহেব আসবে 10 তারিখ he will inspect all the switch gate all the embankment आप लोगों का कुछ सुझाव है तो आप लोग दे दीजिएगा ताते सिंकिंग जोनत आमी खांडिलो 400 डेफ्टत ना पाइल कितना में गया 400 गया फिर भी खराब हो गया नाउ आवर प्लान इज टू गो टू डीप फर्दर डीप stable soil we are not getting people are trying so as of now because of Gammon bridge we are just maintaining it so that kam se kam mobility is not affected otherwise it will be a problem কাজটা তো শুরু হয়ে গেছে ফার্স্ট পাইলটা ফেল হয়ে গেল এখন তো গ্যামন সেতুর জন্য বন্ধ রাখা হয়েছে না হলে তো প্রচন্ড অসুবিধা হবে
কিন্তু ফার্স্ট পাইলটা যেটা আমি করলো 400 মিটারে এটা ফেল হয়ে গেল, এখন আবার নিচে যাইতে হবে। ঠিক আছে, আমার 4-5 দিনের পরে আমি আবার আসবে, কথা বার্তালাপ চলে থাকবে। এই বেতুকান্দিতে স্যার যে ডাইক বানানো হয়েছিল, সেই ডাইকের একটা পাট্টা মাটির সমস্যা এখনো রয়ে গেছে প্রায় 10-12টা পরিবারের, এবং ওইখানে ওই ডাইকটা এখনো কমপ্লিট হয়নি। এই প্রবলেমটা এখনো সলভ হয়নি। আমি বহুত ট্রাই করছি নিজে প্লেন একুয়েশন করে পাম একটা বড় প্রবলেম আছে, পরিবার আছে স্যার, ডাইকটা এখনো কমপ্লিট হয়নি। অল অফ জায়গায় এরিয়া নেই। डिपार्टमेंट से पहले का पैसा आएगा तभी हम लोग कितना पैसा? 5 करोड़। ठीक है, देखो एक बार एस्टिमेट को देख लो, मैं दे देता हूँ पैसा। আর ওখানে আরেকটা স্লুইস গেট মন্ত্রী স্যার স্যাংশন করেছিলেন, আর একটা সেপারেট স্লুইস গেট, এটার কাজটা এখনো শুরু হয়নি। ফার্স্টটা তো হয়েছে না, ফার্স্টে হয়ে গেছে। মাথাউরিটাও ভালো হয়েছে, আর আজ বাকি কাজগুলো হয়ে থাকবে, চিন্তা করেন না। স্যার বানপানীৰ কাৰণে তো স্কুলবিলাক বন্ধ ৰখা হৈছে। তেনেকুৱা নহয়, স্কুল য'ত পানী সোমাইছে এইটো স্কুল বনাম। এপিএসসিৰ এটা পৰীক্ষা আহি আছে, এইটো পিছুৱাব নেকি? এতিয়াতো পানীটোতো কমিয়ে গৈ আছে, কিন্তু APSC পৰীক্ষাটো যদি ফ্লাড হৈ থাকে তেতিয়াহ'লে ডেফিনেটলি পিছুৱাব, বৰষুণ ফ্লাড হৈ থাকিলে। কিন্তু যদি এনেই পিছুৱাই দিয়ে, আমাৰ এপইণ্টমেণ্টটো পিছুৱাই যাব, তেতিয়া নেক্সট বছৰৰ পৰীক্ষাটো আকৌ পাতিব নোৱাৰিম। সেইটো কাৰণে ষ্টুডেণ্টছে ভাবিব লাগে এক্সাম হ'ব, কিন্তু যদি কিবা কাৰণত আমি এক্সাম পাতিব নোৱাৰোঁ, আমি পষ্টপন কৰিম, কিন্তু পষ্টপনটো ভাবিব নালাগে, এইটো ভাবিব লাগে যে এক্সাম হ'ব। আমাৰ ফাৰ্ষ্ট এফৰ্ড হয় যেনে তেনে পৰীক্ষাটো পাতা, নহ'লে পিছত দিগদাৰ হয়। স্যার NHIDCL এর কাজগুলো একদম ভালো হচ্ছে না স্যার। সোনাই রোডের কাজ ভালো হয়নি, ক্যাপিটাল টু রাঙ্গিরখানের কাজ ভালো হয়নি, রাস্তা 3 মাসে ভেঙে গেছে স্যার। ঠিক আছে, আপনি 2024 এ এসে আপনি যে ফান্ড স্যাংশন করেছেন সেন্ট্রাল গভর্নমেন্ট থেকে, 3টা কাজ হয়েছে স্যার, 3টা কাজই একদম ভালো। ঠিক আছে, আমি আগামীবার যখন শিলচরে আসবে আপনাদের সঙ্গে কাজগুলা দেখতে যাব। উইল গো টুগেদার টু সি।